एक आदमी का दो, लाओ बना दे। जिस एटीट्यूड से बात की ना टिकट के लिए, वही एटीट्यूड से हम बता रहे हैं। एक बार देखो देखो यार स्टार्ट তো নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল HBD ব্লগ। আৰু এতিয়া আমি গৈ আছোঁ ৰঙিয়া ষ্টেচনলৈ আৰু তাৰ পৰা আমি যাম আগ্ৰা আৰু গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ কি কি হয়, গোটেই ভিডিঅ' চাই যাব। আমি আহি ৰঙিয়া ষ্টেচন পালোঁ আৰু অকণমান এই ষ্টেচনৰ এইখিনি চাই লওক। আমি এতিয়া আহি পালোঁ ৰঙিয়া জংচন আৰু ইয়াতে এখন ট্ৰেইন ৰখি আছে। এইখন আমাৰ নহয় বাৰু, ইয়াৰ পিছত আমাৰ ট্ৰেইন আহি আছে 1:20। ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম, গতিকে ভিডিঅ'টো একেলগে চাই থাকক। আৰু ষ্টেচনত এনেকৈ বৰ্ড লগোৱা থাকিব, ইয়াত আপোনালোকৰ ট্ৰেইনৰ নাম্বাৰ আৰু কোনটো মানে প্লেটফৰ্মত ট্ৰেইনখন আহিব গোটেই আহি থাকে, গতিকে ইয়াত চাই ল'ব পাৰিব। আৰু এতিয়া আমাৰ এই ট্ৰেইন আহি পালা নৰ্থ ইষ্ট এক্সপ্ৰেছ। S1 আমাৰ কিমান আছিল, B2 না? আমাৰ B2, S3, S4, B1, এইটো B2, এইটো আমাৰ আৰু আমি ধুনীয়াকৈ বহি ল'লোঁ দিয়ক। মানে আমাৰ হ'ল B2, মানে থাৰ্ড AC, B2 নাম্বাৰ। অকণমান ডব্বাটো আপোনালোকক দেখুৱাই দিছোঁ, সকলোৱে সুন্দৰ কৰি বহি আছে। গাড়ী চলাৰ আৰম্ভ হোৱাৰ লগে লগে আহি গ'ল এইবিলাক বিক্ৰী কৰিবলৈ। আৰু আমাৰ ইয়াত এটা হ'ল আপাৰ বেড আৰু এটা হ'ল ছাইড আপাৰ। আহক এতিয়া যাত্ৰা আৰম্ভ কৰোঁ ভালকৈ। আৰু এইজনে আমাক পিলো আৰু টাৱেল যোগান ধৰি আছে। আৰু এতিয়া আপোনালোকক মই টয়লেটটো দেখুৱাই আছোঁ, মানে ট্ৰেইনৰ নৰ্থ ইষ্টৰ। বৰ্তমানলৈ প্ৰায় ঠিকেই আছে গোটেইখিনি, আৰু এইফালেও পানী ভালকৈ আহি আছে, কথা নাই। আৰু প্ৰায় চাফ চিকুণ হৈ আছে বাৰু এতিয়ালৈকে। আৰু ৰাতিৰ খানা আমি ট্ৰেইনতে অৰ্ডাৰ কৰিলোঁ। আৰু এতিয়া এই হ'ল দালি ভাত, মানে নিৰামিষ ভাত। 80 টকা লৈছে, মানে ষ্টেণ্ডাৰ্ড খানা বুলি যিটো কয়, কিন্তু আপোনালোকক নিৰামিষ ভাত 150 টকা ক'ব, মানে তাৰ লগত পনীৰ দিব। সেইটো আপোনালোকক ঠগাবলৈ চেষ্টা কৰিব, সেইটো অকণমান চাই ল'ব। 4-5 পিচমান পনীৰ আৰু অকণমান চালাড দি এইটো 80 টকাৰ ভাতটো 150 টকা কৰি দিয়ে। আৰু এতিয়া আমি ৰাতি শুই লওঁ, ৰাতিপুৱা লগ পাই আছোঁ আপোনালোক সকলোকে। কালি মই আপোনালোকক 150 টকীয়া ভাতটো দেখুৱাই আছোঁ। আৰু এতিয়া ৰাতি প্ৰায় পুৱাইছে আৰু আমি বিহাৰৰ মাজতে আছোঁ, বিহাৰেদি গৈ আছোঁ। এই চাওকচোন, এই মানে এচিটো মানে মানুহ উঠিব এটা নাই। বিহাৰত সঁচাই অলপ মানে এচিটো মানুহ উঠি যায়। আৰু আমাৰ মানে পেচেঞ্জাৰসকল আছিল ব্ৰহ্মচাৰী, তেখেতসকলৰ কিবা অনুষ্ঠানত তেখেতসকলে গৈ আছে। আৰু ৰাতিপুৱাৰ পৰা প্ৰাৰ্থনা কিবা পঢ়ি আছে এজনে। अब गीता को जन्म किसने दिया है? यह है टॉपिक। 1400 रुपया एक आदमी का दो, लाओ बना दे। तुम 2 मिनट के लिए जिस एटीट्यूड से बात की ना टिकट के लिए, वही एटीट्यूड से हम बता रहे हैं।
जिसमें 440 रुपये पेनाल्टी है सिर्फ, और 5% GST, 1100 रुपये किराए जोड़ के बता दो हमें। আৰু দুজনী ছোৱালী টিকট নোহোৱাকৈ উঠিছিল ট্ৰেইনত আৰু টিটি আহি গ'ল। আহি এতিয়া সিহঁতৰ মাজত মানে অকণমান তৰ্ক বিতৰ্ক চলি আছে। এতিয়া আমি ইয়াত প্ৰয়াগৰাজ পালোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই, প্ৰায় 6টা বজাত আমি পাই যাম। এতিয়া ইয়াৰ প্ৰয়াগৰাজ জংচনত ৰখি আছোঁ। আৰু আমাৰ এইখন হ'ল 80 টকীয়া আৰু এইখন হ'ল 150 টকীয়া। চাওক ডিফাৰেঞ্চ, খালি এইখনত পনীৰ অকণমান আছে, এইখিনি 150 আৰু এইখন 80, এই ডিফাৰেঞ্চ। আমি আহি আগ্ৰাৰ মানে নিয়াৰেষ্ট ষ্টেচন টুণ্ডলা পালোঁ আৰু ইয়াত নামিলোঁ। ইয়াৰ পৰা আমি যাম মানে আগ্ৰা টাউনলৈকে। তাত মানে মোৰ বন্ধু কুলজিতে গোটেইখিনি মেকআপ কৰি থৈছে, কি ক'ত থাকিম কি কৰিম, গতিকে গৈ আছোঁ তালৈকে। এয়াই হ'ল UP আৰু এয়া UPৰ সন্ধিয়া। অটোত উঠি আমি গৈ আছোঁ আগ্ৰালৈকে। টুণ্ডলা ষ্টেচনৰ পৰা আমাৰ অটোত আগ্ৰালৈকে 400 টকা ল'লে আৰু বেছি লোৱা নাই বাৰু, ঠিকেই আছে, 24 किलोमीटरमान হ'ব। क्या नाम है इस जगह का? बालूगंज। बालूगंज। चौराहा बालूगंज का। हाँ। बोलता पत्तापुरा वाली चौराहे पे आगे पत्तापुरा। আৰু এতিয়া আমি ইয়াৰ মিলিটাৰীৰ যিখন মানে আমি থাকিম য'ত, সেইটো আহি পালোঁ। মানে মোৰ লগৰ বন্ধু এজনে এইটো বুক কৰি দিছে, মানে ফেমিলি যদি আহে ইয়াত থাকিব পাৰি, সিহঁতৰ আৰ্মিৰ হওক বা নেভিৰ হওক, এয়াৰফ'ৰ্চৰ হওক, এনেকৈ যিবিলাক ফেমিলি আছে ঘৰৰ, সেইবিলাকে আহি ইয়াত থাকিব পাৰে। মোৰ কাৰণে এটা ৰুম বুক কৰি দিছে, ৰুমটো এবাৰ দেখাই দিওঁ। এইটো চাওক, এইটো হ'ল সোমাই কিনে ইয়াত প্ৰথম মানে ৱেটিং বা কি বুলি কয় এইটো, ডাইনিং ৰুম টাইপ, ড্ৰয়িং ৰুম টাইপ, চিটিং ৰুম। আৰু এইফালে আমাৰ বহি আছে এখেত, চাওঁ মুখখন, এইফালে বিচনা, আৰু ইয়াতে কাপোৰ চাপোৰ থ'ব পাৰি নেকি, আছে। এইফালে হ'ল ৱাছৰুম, গিজাৰ চিজাৰ আছে বাৰু, কথা নাই। আৰু এইফালে বেলকনিও আছে, বেলকনি হে ইধৰ, ইফালে বেলকনি আছে। আৰু আমাৰ মানে মস্ত ভোক লাগিছে, গতিকে আমি অটোত থাকোঁতেই ওচৰৰ ৰেষ্টুৰেণ্ট এখনত অৰ্ডাৰ কৰিছোঁ আৰু খানা আহি পালে এতিয়া খাই কিনে শুই যাম আৰু মৰ্ণিং আপোনালোকক দেখুৱাই আছোঁ গোটেই আগ্ৰা।